নমস্কাৰ বন্ধুসকল, জবিন আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম PNRD অৰ্থাৎ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছামৰ যি ৰিক্ৰুইটমেণ্ট ওলাইছিল তাৰ চিলেবাছৰ এক্সাম পেটাৰ্ণৰ বিষয়ে। PNRDৰ এই এক্সামটোৰ গোটেইখিনি চিলেবাছখিনি আমি কভাৰ কৰিব চেষ্টা কৰিম। গতিকে ভিডিঅ'টোৰ শেষলৈকে থাকক গোটেইখিনি জৰুৰী তথ্য সম্পূৰ্ণকৈ পাবলৈ। গতিকে দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে চাই লোৱা হওক চিলেকশ্যন প্ৰচেছটো কেনেকৈ হয়। চিলেকশ্যন প্ৰচেছ বুলি ক'লে প্ৰথমে সকলোৰে কাৰণে এটা কমন ৰিটন টেষ্ট পাতিব আৰু এই ৰিটন টেষ্টটোৱেই সাধাৰণতে ফাইনেল টেষ্ট বুলি ধৰা হয়। কিন্তু ইয়াতে যিখিনি পোষ্ট আছিলে তাত যি গাঁও পঞ্চায়ত আৰু ছেক্ৰেটাৰীৰ কাৰণে এটা বেলেগকৈ এক্সাম হ'ব আৰু বাকী সকলো পদৰ বাবে ৰিটন টেষ্ট অনুষ্ঠিত হ'ব। এটা ৰিটন টেষ্ট অনুষ্ঠিত হ'ব, অৰ্থাৎ যি গাঁও পঞ্চায়ত ছেক্ৰেটাৰী তেওঁলোকৰ বাবে ৰিটন টেষ্ট দুটা পতা হ'ব আৰু বাকী যিকোনো জেনেৰেল পোষ্টসমূহৰ বাবে ৰিটন টেষ্ট এটাই হ'ব বা সেইটোৱে ফাইনেল টেষ্ট বুলি ধৰা হ'ব। এক্সামটো 100 মাৰ্কৰ হ'ব, অৰ্থাৎ 100টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনতে 1 নম্বৰকৈ থাকিব। বিশেষ মন কৰিবলগীয়া কথা যে ইয়াৰ নিগেটিভ মাৰ্কিং অৰ্থাৎ নিগেটিভ মাৰ্কিং আছে। গতিকে ইয়াত যিসকলে এক নম্বৰৰ বিপৰীতে অৰ্থাৎ এটা কুৱেশ্যন ভুল কৰিলে ইয়াত আধা নম্বৰকৈ কটা যাব, অৰ্থাৎ 1 নম্বৰৰ বিপৰীতে হাফ মাৰ্ক ইয়াত কটা যাব। নেক্সট সময়ৰ কথা ক'বলৈ গ'লে টাইম থাকিব 2 ঘণ্টা। OMR বেছড এক্সাম হ'ব, 100 নম্বৰৰ কুৱেশ্যন থাকিব, গতিকে টাইম থাকিব ইয়াত 2 ঘণ্টা। নেক্সট আহিছোঁ চিলেবাছৰ বিষয়ে, য'ত গোটেই চিলেবাছখনক জেনেৰেলি 3টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে কোৱান্টিটিভ এপ্টিটিউড। কোৱান্টিটিভ এপ্টিটিউড ইয়াত দিয়া আছে। প্ৰথমটো হৈছে কোৱান্টিটিভ এপ্টিটিউড, তাৰপাছত আছে লজিকেল ৰিজনিং আৰু তাৰপাছত আছে জেনেৰেল নলেজ, লজিকেল ৰিজনিং আৰু কোৱান্টিটিভ এপ্টিটিউড। গোটেইকেইটা মিলাই 100টা কুৱেশ্যন থাকিব। কোৱান্টিটিভ এপ্টিটিউডত থাকিব 50 নম্বৰ, লজিকেল ৰিজনিঙত থাকিব 25 নম্বৰ আৰু জেনেৰেল নলেজত থাকিব 25 নম্বৰ। কোৱান্টিটিভ এপ্টিটিউডৰ লগত ৰিজনিঙৰ কুৱেশ্যনখিনিও জড়িত হৈ থাকিব। আৰু যিসকলে গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এটা এডিশ্যনেল পাৰ্ট থাকিব একাউণ্টেঞ্চি। তেওঁলোকৰ বাবে মুঠ 4টা পাৰ্ট হ'ব, অৰ্থাৎ একাউণ্টেঞ্চিটো এড হৈ থাকিব। আমি চিলেবাছখন যদি অকণমান ডিটেইলছত চাওঁ তেনেহ'লে কোৱান্টিটিভ এপ্টিটিউডৰ পৰা জেনেৰেলি এই বিষয়সমূহৰ ওপৰত কুৱেশ্যন আহিব, য'ত ইয়াতে বিভিন্ন পাৰ্টনাৰশ্বিপ, এভাৰেজ বা LCM, HCF এনেকুৱা পাৰ্চেণ্টেজ বহুকেইটা আছে। প্ৰত্যেকটোতে প্ৰায় 1 নম্বৰকৈ থাকিব। পাৰ্টনাৰশ্বিপৰ এটা হ'লেও কুৱেশ্যন আহিব, LCM, HCMৰ এটাকৈ হ'লেও কুৱেশ্যন আহিব, পাৰ্চেণ্টেজৰ তেনেকৈ আহিব বা প্ৰবেবিলিটি, টাইম এণ্ড ৱৰ্ক, চিম্পল ইণ্টাৰেষ্ট, প্ৰগ্ৰেছন এণ্ড ছিৰিজ, এনেদৰে গোটেইকেইটা বিষয় কৰি আপুনি স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে। গোটেইকেইটা বিষয় কৰি 1 নম্বৰকৈ থাকিব আৰু প্ৰত্যেকটো বিষয়ে আপোনাৰ কভাৰ কৰি থাকিব লাগিব। তাৰপাছত আহিছোঁ জেনেৰেল লজিকেল ৰিজনিঙৰ বিষয়ে, য'ত লজিকেল ৰিজনিঙৰ এলফামিনাৰিক ছিৰিজ, ৰিজনিং এনালিচিছ, আৰ্টিফিচিয়েল লেংগুৱেজ, ব্লাড ৰিলেশ্যন, কেলেণ্ডাৰ, এনেদৰে প্ৰায় 25টা ভাগ আছে। 25টাৰ প্ৰায় প্ৰত্যেকটোৰে 1 নম্বৰকৈ হ'লেও থাকিব। আপুনি ইয়াৰো স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে। জেনেৰেল নলেজৰ আহিছোঁ, য'ত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, কম্পিউটাৰ, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। লগতে থাকিব আছাম হিষ্ট্ৰী, এনচিয়েণ্ট হিষ্ট্ৰী, মেডিভেল হিষ্ট্ৰী, আহোম কিংছ, মডাৰ্ণ হিষ্ট্ৰী বা আছাম কালচাৰ, জিঅ'গ্ৰাফী, লিটাৰেচাৰ, এনেকুৱা বিষয়বোৰৰ ওপৰত প্ৰায় গোটেইকেইটা বিষয়ৰ ওপৰতে 1 নম্বৰকৈ হ'লেও আহিব আৰু এনেকৈ 25 নম্বৰ ইয়াৰ জেনেৰেল নলেজৰ ভিতৰত কভাৰ কৰা হ'ব। তাৰপিছত আহিছোঁ জেনেৰেল নলেজলৈ, য'ত জেনেৰেল নলেজত টেন্স, প্ৰিপ'জিশ্যন, ভইচ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনছ, চিনোনিম এণ্ড এণ্টনিম, ইডিয়ম এণ্ড ফ্ৰেজেছ, এনেদৰে প্ৰায় 25টা ইয়াতো টপিক আছে। এই 25টাৰ প্ৰত্যেকটোতে প্ৰায় 1 নম্বৰকৈ হ'লেও আহিব আৰু প্ৰত্যেকটো বিষয়ে আপুনি কভাৰ কৰি ল'ব লাগিব। গতিকে গোটেইকেইটা বিষয়ে আপুনি স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে আৰু তাৰ ওপৰত প্ৰিপেৰেশ্যন আপুনি আৰম্ভ কৰিব পাৰে। গতিকে আগতে কোৱাৰ দৰে 4টা বিষয় আছে। 4টা বিষয় কোৱান্টিটিভ এপ্টিটিউড বা লজিকেল ৰিজনিং, জেনেৰেল নলেজ আৰু জেনেৰেল ইংলিছ, এই 4টাতে 25 নম্বৰকৈ থাকিব, অৰ্থাৎ মুঠ 100 নম্বৰ কুৱেশ্যন আপোনাৰ কমন ৰিটেন টেষ্টটোত আহিব। বন্ধুসকল, গোটেইখিনি চিলেবাছ এইটো ভিডিঅ'ত কভাৰ কৰা হৈছে। ইয়াৰ ওপৰত আৰু কিবা যদি জানিব লগা থাকিলে কমেণ্ট বক্সত আপুনি সুধিব পাৰে, মই নিশ্চয়কৈ সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।